Happy Independence Day to everyone. নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল স্পেইনী আৰ্হি বৰ্মনলৈ স্বাগতম জনাইছোঁ আৰু লগতে আজি স্বাধীনতা দিৱসৰ আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ আছে, কিয়নো আজি দিনটো খুব সুন্দৰকৈ পালন কৰিলোঁ আৰু সেই গতিকে কিছু দৃশ্য মোৰ কেমেৰাত বন্দী কৰি ৰাখিছোঁ আৰু আপোনালোকৰ আগলৈও সেই দৃশ্যখিনি আগবঢ়াই দিছোঁ। আপোনালোকে একেবাৰে ভুল নুবুজিব। মোৰ খুব ভাল লাগিল আজি দিনটো পালন কৰি আৰু খুব সুখী হ'লোঁ মই আজি দিনটো আচলতে সঁচাকৈ। সেইকাৰণে আপোনালোকক কিছু দৃশ্য আগবঢ়াই দিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব বুলি। ধন্যবাদ। নমস্কাৰ, সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিছোঁ। আৰু আজি আমি আহি পৰিছোঁ তেজপুৰৰ মাজমজিয়া গান্ধী আশ্ৰম বিদ্যালয়ত আৰু আমাৰ লগত সকলো আছে, আমাৰ টিমৰ মানুহ আছে আৰু বিদ্যালয়ৰ সমূহ পৰিয়াল আমাৰ লগত জড়িত হৈ পৰিছে এই উপলক্ষে। আৰু আজি আমি ইয়াত লিটাৰেচি কিটছ ডিষ্ট্ৰিবিউট কৰিবলৈ আহিছোঁ। অকল লিটাৰেচি কিটছ নহয়, ইয়াত এটা আমি আমাৰ শিপাৰ সন্ধানৰ তৰফৰ পৰা আৰু গ্ল' ফৰ চেঞ্জৰ তৰফৰ পৰা আমি এতিয়া সৰু এটা স্কলাৰশ্বিপৰ ঘোষণা কৰিব আহিছোঁ আৰু ভাল লাগিছে। স্বাধীনতা দিৱস উপলক্ষে আমি আহিছোঁ আৰু দেশ গঠনৰ আৰু জাতি গঠনৰ এটি অভিন্ন প্ৰক্ৰিয়া হ'ল আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে আমাৰ যোনটো আমাৰ নৱপ্ৰজন্ম বুলি কওঁ তাৰে সৈতে বাৰ্তালাপ আৰু তাৰে কিছু মুহূৰ্ত ইয়াত নিজৰ জীৱনৰ মানে অভিন্ন মুহূৰ্তৰ লগত জড়িত হ'বলৈ আমি ইয়াত আহি পৰিছোঁ। আৰু বেছি একো নকওঁ, ছাৰক ক'ব দিম, ছাৰে ভালকৈ আমাক বুজাই মেলি ক'ব। নমস্কাৰ, আজি আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষত আমাৰ বিদ্যালয়ত উপস্থিত আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল, আমাৰ প্ৰেচিডেণ্ট ছাৰ, আমাৰ চন্দন দা আৰু আমাৰ নিমন্ত্ৰিত অতিথি, মই ভণ্টি বুলিয়ে ক'ম আৰু ভাইটি বুলিয়ে ক'ম, যিহেতুকে ছিনিয়ৰ। আপোনালোকে যিটো পদক্ষেপ লৈছে এইটো মানে অতি প্ৰশংসনীয়, কাৰণ এই অঞ্চলত বহুত ল'ৰা ছোৱালী অশিক্ষিত আৰু গাৰ্জেনবিলাকো অশিক্ষিত আৰু একেবাৰে দিন হাজিৰা কৰা, আৰু আপোনালোকে যি পদক্ষেপ লৈছে এইটো উৎসাহবৰ্ধক। আমাৰ অম্লান জ্যোতি দাসে স্কলাৰশ্বিপৰ কথা কৈছে, গতিকে এইটো বহুত ভাল, কিয়নো এজন ল'ৰা যদি ভাল স্কলাৰশ্বিপ পায় সি ভালকৈ পঢ়িব, ভালকৈ জ্ঞান লাভ কৰিব। শিক্ষাই অন্ধকাৰ দূৰ কৰে, গতিকে এই যিটো অন্ধকাৰ দূৰ কৰা পথত আপোনালোকে এটা চাকি জ্বলাই যেনেকৈ আহিছে, মই আমাৰ বিদ্যালয়ত আপোনালোকৰ স্বাগতম জনাইছোঁ। আৰু আগন্তুক দিনত আপোনালোকে এইখন বিদ্যালয়ত উপস্থিত হৈ আমাৰ কণ কণ ল'ৰা ছোৱালীক শিক্ষাৰে যি কৌশল আছে, আপোনালোকে যি এক্সপিৰিয়েঞ্চ থাকে আপোনালোকে ইয়াত শ্বেয়াৰ কৰিব পাৰিব আৰু শ্বেয়াৰ কৰিলে হয়তো আমাৰ ল'ৰা ছোৱালী আপোনাৰ দৰে বা বিশ্বত নিজৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। আমাৰ মানে আনন্দৰ কথা আৰু একো নহয়, এই সমাজখনৰ প্ৰতি যে এটা দায়বদ্ধতা সকলোৰে থাকে, এই স্কুলখনে আমাক বুজাই দিছে আৰু সমাজখন ধুনীয়াকৈ গঢ়ি উঠাৰ দিছে স্কুলখন। বহুত ধন্যবাদ আপোনালোকে যে আমাক ইমান হেৰি সন্মান কৰিলে, তাৰ কাৰণে ধন্যবাদ। আৰু আমাৰ স্কুলৰ তৰফৰ পৰা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানে আপোনাক যিমান পাৰে আপোনাৰ নাম, আপোনাৰ মাতৃ পিতৃৰ নাম, লগতে আমাৰ দেশখনৰ নাম उज्जवल करे এই আশাৰে আশীর্বাদ। मैंने देखा कि बच्चा के ऊपर में क्या है ना, मैंने ये नहीं है जो किस बच्चा में कितना गुण है, कभी वो गुण रहते हुए उसको जब प्रोत्साहित नहीं करेंगे तो पता नहीं चलेगा।
हम आगे तक पढ़ेंगे और हम आगे ही बढ़ेंगे। अगर हम जब पढ़ेगा इंडिया तभी बढ़ेगा इंडिया। ठीक है, हम आगे तक पढ़ेंगे और जो भी आप लोग আৰু বৰ্তমান এটা বেলেগ এৰিয়ালৈ আহিছোঁ আমি সকলোবোৰ আৰু ইয়াতেও কিছুমান কেইজনমান ষ্টুডেণ্টছ আছে। আৰু এইটোৰ এটাই প্ৰচেষ্টা হ'ল যে আমাৰ তেজপুৰত বহুতখিনি ঠাই আছে ঐতিহাসিক ঠাই, কিন্তু আমি ইমান নাজানে। এই যে আপোনাৰ প্ৰফেচাৰে আমাক জনাব বিচাৰিছে, সেইবাবে আমি চিৰকৃতজ্ঞ হৈছোঁ। আশীৰ্বাদ কৰিব আৰু বাৰ্তা। মোৰ কথাই আৰু আমাৰ কামখিনি সামৰি এতিয়া আমি অলপমান ওলাই আহিছোঁ মুকলি আকাশৰ তললৈ, নিজকে অকণমান সময় দিবলৈ। এই আকাশ, এই বতাহ, এই নদী কেৱল যেন আমাৰ বাবে, কেৱল আমাৰ বাবে। ব্ৰেক মাৰিব বোলে, কি কয়? পানীত ব্ৰেক নহয় বাবা। গতিকে আজি আমি ইণ্ডিপেণ্ডেন্স ডে বহুত ভালকৈ পালন কৰিলোঁ আৰু এয়া শেষৰ দৃশ্য আৰু আমি ঘৰে ঘৰে যাব ওলাইছোঁ। সকলোৱে কিবা এটা কৈ দিব বোলে। Happy Independence Day. Happy Independence Independence Day. এইবোৰ লুকাই আছে, জয় শিৱা। কিবা এটা কৈ দিয়া। Bye bye everyone. Bye.